নহয় ৰাঘৱ চলা নচলালৈ কথা নাই ৰাঘৱ মানে ৰাঘৱ বিষয়ে তাৰমানে আমাৰ কমেণ্ট আমি কমেণ্ট দিম মানে ঠিক আছে এতিয়া মাজতে এজন পলিটিচিয়ান এজনৰ মানে কমেণ্ট পালো যে মানে ৰাঘৱ হিট হৈছে নে নাই সেইটো মানে ক'ত চাব দিছে মানে ছ'চিয়েল মিডিয়াত মানে এনালাইচিছ ক'ত কৰিব মানে ছ'চিয়েল মিডিয়াত কৰিব মানে তেওঁৰ মতে মানে ছ'চিয়েল মিডিয়াটোৰ কোনো ভেলু নাই ঠিক আছে সেইটো বুজাইছে না নাই হয়নে ছ'চিয়েল মিডিয়াৰ কোনো ভেলু নাই কিন্তু কথাটো হ'ল মানে তেওঁ বিজেপি চৰকাৰৰ মানুহ বিজেপি কিহৰ পৰা আহিছে বিজেপিৰ মেইন অস্ত্ৰ কি আছিলে তেওঁলোকৰ মেইন অস্ত্ৰ আছিল মেইন হাতিয়াৰ আছিল ছ'চিয়েল মিডিয়া এতিয়া আজি পলিটিচিয়ানজনে কৈছে যে মানে ৰাঘৱ হিট হৈছে নে নাই এনালাইচিছ ক'ত কৰিব ছ'চিয়েল মিডিয়াত তেওঁ মানে বস্তুটো টোটেলি পলিটিকেল বুলি ধৰি ল'লে একচুৱেলি কথাটো গোটেইটো পলিটিকেল নহয় মানে মই মানে মোৰ দৃষ্টিত কৈছো পলিটিকেল নহয় এইটো পলিটিকেল যদি তেওঁলোকে যদি পলিটিকেলি যদি ভাবিছে বা পলিটিকেলি যদি তেওঁলোকে যদি প্ৰেজেণ্ট কৰিব খুজিছে তেতিয়াহ'লে একদম ভুল আজি চোৱা আজি CM কৈছে মোৰ একো ভাল কাম কৰা নাই এখন কোনো সেনেকুৱা ডাঙৰ চিনেমা নহয়তো এখন কোনো ডাঙৰ চিনেমা নহয় ভাল চিনেমা ঢেৰ আছে আজি ধৰা কাশ্মীৰ ফাইলছ হওক কিবা হওক এইবোৰ চিনেমা এখন মানে এখন ছ'চিয়েল মেছেজ আছিল মানে ছ'চাইটিৰ কিবা এটা প্ৰব্লেম আছিল সেইটোৰ কাৰণে সেইখন চিনেমা ধৰা গভৰ্ণমেণ্টে বা পলিটিচিয়ানে বা এজন ভাল মানে ৰেছপনচিবল যদি পলিটিচিয়ানে সেইটো দেখাইছে সমাজক কৈছে যে এইখন চাওঁ বুলি সেইকাৰণে তেওঁ নিজেও চাইছে এইখন কিয় চাব গ'ল এইখন কি আছে এইখনৰ ধুচুম ফাইট আছে হয়নে চাউথৰ পৰা কপি কৰিছে স্ক্ৰিপ্ট ৰাইটাৰ এটা মানে হেৰি আৰু স্ক্ৰিপ্ট চুৰ কনচেপ্ট চুৰ গৰু চুৰ বুলি নকওঁ বাৰু গৰু চুৰ হ'লেতো আজি ধৰা পৰিলে হয় গৰু চুৰকে ধৰে স্ক্ৰিপ্ট চুৰকনো নধৰে না হা চাউথৰ পৰা ক'ৰবাৰ পৰা সেইটো স্ক্ৰিপ্ট চুৰ এটা মহা এটা গৰু চুৰ বুলি ক'লো এতিয়া আহিল কলা কুশলী পইচা পায় নে নাপায় কলা কুশলীয়ে কিয় পইচা নাপাব কলা কুশলী সেনেকুৱা ডাঙৰ পেমেণ্ট নাপায়তো কলা কুশলীয়ে হাজিৰা কৰে হাজিৰাবিলাক কেনেকুৱা ৰাতিপুৱা কৰিলে গধূলি তাহাঁতে পেমেণ্ট পায় এইটো একো ডাঙৰ কথা নহয় কোনো ইছ্যুৱে নাই কলা কুশলী যে পেমেণ্ট নাপায় বুলি কৈছে এইটো একেবাৰে মিছা কথা একেবাৰে পায় আৰু কি যিজনে প্ৰডিউচাৰ যোনে চিনেমাখন প্ৰডিউচ কৰিছে তেওঁ কোন হয় তেওঁ মদৰ বেপাৰীয়ে হয় তেওঁৰ বহুত পইচা আছে কিন্তু একো লছ নাই তেওঁ আৰু মেইন কথাটো হ'ল কি মদৰ বিজনেছ বেয়া নেকি এতিয়া সদায় তুমি সপ্তাহে আপডেট পাবা ইমান কোটি চেল হ'ল অসমত মদ ইমান কোটি 22 কোটি হ'ল পূজাত 22 কোটি ন ইমান কোটি হ'ল সিমান কোটি হ'ল এইবিলাক ক'ৰ পৰা আহে এইবিলাক চেল হৈ আছে আল্টিমেটলি ৰাঘৱৰ যোন প্ৰডিউচাৰ যোন মালিক তেওঁৰ কি মদ চেল হোৱা নাই নেকি তেওঁৰ কি বাৰ নাই নেকি তেওঁৰ ৱাইন শ্বপ নাই নেকি নে আমি হিচাপ দিব লাগিব তেওঁ কিন্তু মানুহক তেওঁ নকয় মই ভিখাৰী মোৰ চিনেমাখন চাওক বুজা নাই মোৰ চিনেমাখন চাওক মোৰ একো নাই মই অকল এক্টিং কৰো মোৰ কোনো মদৰ বিজনেছ নাই মোৰ কোনো বাৰ নাই মোৰ কোনো ৱাইন শ্বপ নাই মোৰ একো নাই এইবিলাক হ'ল নাটক হয়নে নহয় এইবিলাক একচুৱেল ভণ্ডামি এইবিলাক একদম মহাচুৰ আৰু দাগাবাজ এইবিলাক এক্টৰ চিনেমাখন যেতিয়া ৰিলিজ কৰিব হ'ল শ্বুটিং শেষ হোৱালৈকে তাৰ আগলৈকে ফুল এটিটিউড ৰকষ্টাৰ কিবা কিবি মানে কি তাহাঁতৰ মানে ষ্টাৰডম মানে কি চাবা তাহাঁতৰ লেভেল যেতিয়া চিনেমাখন ৰিলিজ হ'ব তাৰপিছত কি আহিল ভিক্ষা কলেজে যাব এইখন কলেজত সোমাব সেইখন কলেজত সোমাব কেলা কি কলেজে কিয় যা ততে ৰাস্তাই ক'ৰবাত আগৰ নিচিনা আগৰ সময়ত যেনেকুৱা আছিল পোষ্টাৰ লগা ৰাস্তাত পোষ্টাৰ লগা এতিয়া কি কৰ এতিয়া কলেজে যা আল্টিমেটলি কি ষ্টুডেণ্টক বিলাকক কি বুজাই আছা যে আমাৰ চিনেমা আহি আছে আমাৰ আইটেম চং থাকিব আমাৰ তাতে নাচিব লেংটা হয় ততে আহি চাহি আল্টিমেটলি ছ'চাইটি কোনফালে সিহঁতে ঠেলি আছে একো ভাল মেছেজ দিয়া নাই আজিৰ ডেটৰ চিনেমাৰ কৈছো বিশেষকৈ অসমীয়া চিনেমাখিনিৰ কথা কৈছো একদম ভাল নহয় একদম মহা ফটুৱা কি লাচিত বৰফুকনৰ ওপৰত বনাইছে চিনেমা কি আছে শিকিব লগা একো নাই নে কিবা হিষ্ট্ৰীৰ ওপৰত বনাইছে নে ভাল কিবা কালচাৰৰ ওপৰত বনাইছে একো নাই ফাইটিং ধিচুং এটা ঘুচা মাৰিলে 10জন চিট কি যায় কেলা চব চাউথৰ পৰা কপি কেলা আৰু এইবিলাক বোলে এইবিলাক চিনেমা চাব লাগে আৰু কি জানা নাই চিনেমা ৰিলিজ হ'ল মানে পুৰা ফিল্ম ফেটাৰ্নিটি পুৰা ইণ্ডাষ্ট্ৰী লাগি গ'ল এইখন প্ৰমোট কৰক এইখন চাওক এইখন চবৰে পোষ্টাৰ ভিডিঅ' পুৰা প্ৰমোট কৰি আছে মানে ফেচবুকত ছ'চিয়েল মিডিয়াত বাপ কি চাবা মানে আৰে বাই শুন তহঁতৰ যেতিয়া হাগনি হয় তেতিয়া ততে এটা মেডিকেলৰ ফটো এখন দি পেলাই কি কৰিবি যে এইটো মোৰ এইটো একাউণ্ট নম্বৰ হয় এইটো অমুক হয় তাতে পেমেণ্ট কৰক মানে ট্ৰিটমেণ্ট লাগে হায়াৰ ট্ৰিটমেণ্ট লাগে চিকিৎসা কৰিব লাগে আৰে কি তহঁতে যে ইণ্ডাষ্ট্ৰীখন যিমান ডাঙৰ তহঁতে যিমান পইচা উঠাও তহঁতে কি অলপ পইচা দি কিনে ট্ৰিটমেণ্ট কৰিব নোৱাৰা
আল্টিমেটলি কি ভিখাৰী তহঁতে না কি চবৰ পৰা ভিক্ষা খুজিবি কেলা ধুই